আমি এইটো কন্ডেম কৰিছো পুলিচ একশনটো আৰু ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ একশন আৰু গভৰ্ণমেণ্টৰ একশন আমাক সাপ্ৰেছ কৰিবলৈ কৰা কাৰণে ডেমক্ৰেসি সাপ্ৰেছ কৰাৰ কাৰণে আমি আৰু 6 শিডিউল ভাঙা বিৰুদ্ধে আমি ডেমনস্ট্ৰেট কৰাৰ কাৰণে গভৰ্ণমেণ্টে একশন লোৱা কাৰণে সাপ্ৰেছিভ একশন লোৱা কাৰণে democratic peaceful demonstration against MOS 2.3 2.9 এইবিলাক এইটো কাৰ্বি আংলং গোটেইখিনি বিক্ৰী কৰি দিলে 1 কোটি 5,000 টকাৰে 1,500 crores টকাৰে বিক্ৰী কৰি দিলে সেই কাৰণে আমাৰ অটোনমাস পাৱাৰটো গুচি গৈছে আমাৰ ডিস্ট্ৰিক্টে নাথাকিব এইটো জেনেৰেল এইটো নৰ্থ ইণ্ডিয়ান সকলৰ দেশে হৈ যাব সেই কাৰণে আমি থাকিবলৈ জাগা নাই আমি মৰিম সেই কাৰণে আমি প্ৰটেষ্ট কৰিছো কিন্তু পুলিচে কৈছে যে টৰ্চটো ব্যৱহাৰ কৰিব নোৱাৰে হাইকোৰ্ট অৰ্ডাৰ আছে বুলি আমি হাইকোৰ্ট অৰ্ডাৰ বিচাৰিলো তেওঁলোকে দেখুৱাব পৰা নাই সেই কাৰণে আমি যদি অকল পুলিচ সকলে ক'লেতো আমি নামানো কাৰণ পুলিচটো গোটেই ডেমক্ৰেসি বস্তু নহয় আমি ডেমক্ৰেসি মানুহে ডেমক্ৰেসিটোহে আমি মানিছো সেই কাৰণে আমি এইটো কন্ডেম কৰিছো পুলিচ একশনটো আৰু ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ একশন আৰু গভৰ্ণমেণ্টৰ একশন আমাক সাপ্ৰেছ কৰিবলৈ কৰা কাৰণে ডেমক্ৰেসি সাপ্ৰেছ কৰাৰ কাৰণে আমি আৰু 6 শিডিউল ভাঙা বিৰুদ্ধে আমি ডেমনস্ট্ৰেট কৰাৰ কাৰণে গভৰ্ণমেণ্টে একশন লোৱা কাৰণে সাপ্ৰেছিভ একশন লোৱা কাৰণে আমি কন্ডেম কৰিছো আৰু আমি কেইজনক এৰেষ্ট কৰিছে এইটো আমি পিছফুল ডেমনস্ট্ৰেশ্যন কৰাৰ কাৰণে এইটো সোনকালে এৰিব লাগে এইটো কথা এডুকেশ্যন আমাৰ এগেইনষ্টত পুলিচ কেছ ল'ব নোৱাৰে democratic peaceful demonstration against MOS 2.3 2.9 এইবিলাক এইটো কাৰ্বি আংলং গোটেইখিনি বিক্ৰী কৰি দিলে 1 কোটি 5,000
টকাৰে নহয় 1500 crores টকাৰে বিক্ৰী কৰি দিলে সেইকাৰণে আমাৰ অট'নমাছ পাৱাৰটো গুচি গৈছে আমাৰ ডিষ্ট্ৰিক্টে নাথাকিব এইটো জেনেৰেল এইটো নৰ্থ ইণ্ডিয়ান সকলৰ দেশে হৈ যাব সেইকাৰণে আমি থাকিবলৈ জাগা নাই আমি মৰিম সেইকাৰণে আমি প্ৰটেষ্ট কৰিছোঁ কিন্তু পুলিচে কৈছে যে টৰ্চটো ব্যৱহাৰ কৰিব নোৱাৰে হাইকোৰ্ট অৰ্ডাৰ আছে বুলি আমি হাইকোৰ্ট অৰ্ডাৰ বিচাৰিলোঁ তেওঁলোকে দেখুৱাব পৰা নাই সেইকাৰণে আমি যদি অকল পুলিচসকলে ক'লেতো আমি নামানো কাৰণ পুলিচটো গোটেই ডেমক্ৰেচি বস্তু নহয় আমি ডেমক্ৰেচি মানুহে ডেমক্ৰেচিটোহে আমি মানিছোঁ সেইকাৰণে আমি এইটো কণ্ডেম কৰিছোঁ পুলিচ একশ্যনটো আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ একশ্যন আৰু গভৰ্ণমেণ্টেৰ একশ্যন আমাক সাপ্ৰেছ কৰিবলৈ কৰাৰ কাৰণে ডেমক্ৰেচি সাপ্ৰেছ কৰাৰ কাৰণে আমি আৰু 6th শিডিউল ভাঙা বিৰুদ্ধে আমি ডেমনষ্ট্ৰেট কৰাৰ কাৰণে গভৰ্ণমেণ্টে একশ্যন লোৱাৰ কাৰণে সাপ্ৰেছিভ একশ্যন লোৱাৰ কাৰণে আমি কণ্ডেম কৰিছোঁ আৰু আমি কেইজনক এৰেষ্ট কৰিছে এইটো আমি পিচফুল ডেমনষ্ট্ৰেশ্যন কৰাৰ কাৰণে সেইটো সোনকালে এৰিব লাগে এইটো এজিটেশ্যন আমাৰ এগেইনষ্টত পুলিচ কেছ ল'ব নোৱাৰে Saya sur. Hola bro. Hola bro.